আপুনি এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই নেকি? আপোনাক এটা চৰকাৰী ঘৰৰ প্ৰয়োজন নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। অতি শীঘ্ৰেই আপুনিও লাভ কৰিব চৰকাৰী ঘৰ। অনলাইন যোগে কৰিব লাগিব আবেদন। কিন্তু ক'ত আৰু কেনেকৈ অনলাইন যোগে কৰিব আবেদন? আপোনাৰ মোবাইল যোগে কৰিব পাৰিব আবেদন। সকলো তথ্য জনাম আমাৰ এই প্ৰতিবেদনত। গতিকে আমাৰ এই প্ৰতিবেদনটো এটা শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ লগতে আৰু 10 জনেও এই সুবিধা গ্ৰহণ কৰিব পাৰে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিবলৈ আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি যাতে আপোনালোকে লিখিব myscheme.gov.in। মই যেনেকৈ লিখিছোঁ ঠিক তেনেকৈ লিখিব। লিখাৰ পিছত আপোনালোকে যাতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু myscheme যিটো পোৰ্টেল সেই পোৰ্টেলটো ওপেন হ'ব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে গভৰ্ণমেণ্ট স্কিম ফৰ ইউ। আপোনাৰ বাবে কোনটো স্কিম হয় আপোনালোকে ইয়াৰ পৰা ফাইণ্ড কৰিব পাৰিব। তো আমি আজি জানিম যে আপোনালোকে চৰকাৰী ঘৰৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব সেই বিষয়ে। জানক এতিয়া কথা হ'ল যে এই যিটো চৰকাৰী ঘৰ আপোনালোকে পাব প্ৰথমতে আৱাস যোজনা এটি কিন্তু সেন্ট্রাল গভর্নমেন্টৰ স্কিম। ইয়াতে আপোনালোকে দেখিব পাব তিনিটাকৈ অপচন আছে, টোটাল স্কিম এণ্ড সেন্ট্রাল স্কিম এণ্ড ইয়াতে স্টেট স্কিম। তো আপোনালোকে এই যিটো অপচন দেখিব পাইছে সেন্ট্রাল স্কিম ইয়াৰ ওপৰত ক্লিক কৰি দিয়ক। ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে বিচাৰি ওলাব লাগিব এই যিটো অপচন দেখিবলৈ পাইছে মিনিষ্ট্ৰি অফ ৰুৰেল ডেভেলপমেণ্ট। আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কেইবাটাও আঁচনি ইছ্যু কৰিব। ইয়াৰ পৰা আপোনালোকে বিচাৰি ওলাব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা কোনটো। তো মই ইয়াতে স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক দেখিবলৈ পাইছে এই যিটো অপচন আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে দেখিব পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এতিয়া আপোনালোকে এই আঁচনিটোৰ বিষয়ে সবিশেষ জানিবলৈ অৰ্থাৎ আপোনালোকে কেনেকৈ আবেদন কৰিব সেই বিষয়ে জানিবলৈ আপোনালোকে এই যিটো এৰো অপচন আছে ইয়াতে ক্লিক কৰিব পাৰে বা আপোনালোকে এই নামৰ ওপৰত ক্লিক কৰিব পাৰে। যেতিয়া নেকি আপোনালোকে ক্লিক কৰিব আপোনালোকৰ সন্মুখত ইয়াতে কিন্তু সকলো ডিটেইলছ শ্ব' কৰিব। প্ৰথমতে ইয়াতে আপোনালোকে ডিটেইলছসমূহ চাব পাৰিব। দ্বিতীয়তে আপোনাৰ বেনিফিট আপোনালোকে কি সুবিধা পাব কেনেকৈ পাব এইসমূহ। তাৰপিছত আছে এলিজিবিলিটি। তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব এক্সক্লুজন, তাৰপিছত এপ্লিকেশ্যন প্ৰচেছ এণ্ড আপোনালোকে দেখিবলৈ পাব ইয়াতে ডকুমেণ্ট ৰিকুৱাৰমেণ্ট। আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব সেই বিষয়ে কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। তো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব যে আপোনালোকৰ কি কি ডকুমেণ্ট লাগে। এতিয়া আপোনালোকে এই যিটো এপ্লিকেশ্যন প্ৰচেছ দেখিবলৈ পাইছে আপোনালোকে এই অপশ্যনটোত যেতিয়া ক্লিক কৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাব এপ্লাই কৰিবলৈ আপোনালোকে কি কি নথিপত্ৰ লাগিব। তো আপোনালোকে এপ্লাই কৰিবলৈ জাষ্ট এতিয়া কি কৰিব লাগিব বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনৰ তলতে চাওক ইয়াতে মেনুৱেল এটা দি আছে। এই যিটো লিংক আপোনালোকে দেখিবলৈ পাইছে এই লিংকৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ এটা PDF ফৰ্ম আহি যাব। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এনেকুৱাকৈ PDF ফৰ্ম দেখিবলৈ পাইছে। তো এই ফৰ্মটো আপোনালোকে প্ৰিণ্ট আউট কৰিব। প্ৰিণ্ট আউট কৰি লৈ যায় আপোনালোকে কি কৰিব লাগিব আপোনাৰ ডিটেইলছসমূহ ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকে অনলাইন কেনেকৈ কৰিব লাগিব অনলাইন কৰাৰ বাবে কিন্তু আপোনালোকে নিজে কৰিব নোৱাৰিব। এই যিখন ফৰ্ম আপোনালোকে দেখিবলৈ পাইছে লগতে যিসমূহ ডকুমেণ্টছ নেকি খুজিছে এই সকলোকেইটা একেলগ কৰি লৈ যায় আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ গ্ৰাম পঞ্চায়তত জমা দিব আৰু আপুনি ক'ব যে আপুনি চৰকাৰী ঘৰটো পোৱা নাই। তাৰপিছত তেখেতসকলৰ পৰা ছাবমিট কৰি দিব অনলাইন এপ্লাই কৰি দিব এণ্ড আপোনালোকে এটা কিন্তু ৰিচিভো দিব যে তেওঁলোকৰ ফালৰ পৰা আপোনাক অনলাইন কৰি দিছে। তাৰপিছত ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে চৰকাৰী ঘৰৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব।